গাইজ দা মিনি ব্লগ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া 10 বাজিছে আৰু মই গা পা ধুই ৰেডি। বহুত ঠাণ্ডা হয়, তথাপিও গাটো যেনে তেনে ধুলোঁ। আজি 2 দিনমান হৈছে, খুব ঠাণ্ডা পৰিছে, একেবাৰে মন নাযায় গা ধুব, তথাপিওতো ধুবই লাগিব। যিয়ে নহওক, বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টো হ'ব এইটোৰ ওপৰত। আপোনালোকে নিশ্চয় দেখিছে এইটো এটা ডাঙৰ বক্স আৰু ইয়াৰ ভিতৰত কিবা এটা আছে। ইয়াৰ ভিতৰত কি আছে সেইটো জানিবলৈ আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব লাগিব আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু লাষ্টত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে ভিডিঅ'টো কেনেকুৱা লাগিল। আৰু যদি আপুনি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ওচৰতে থকা বেল আইকনটো টিপি দিব যাতে মই দিয়া সকলোবোৰ ভিডিঅ' আপোনালোকে পায়। তেনেহ'লে বলকচোন চাওঁ ইয়াৰ ভিতৰতনো কি আছে, বলক। তো গাইজ চাওঁচোন আহক কি আছে ভিতৰত। ইয়াতে টেপ মৰা আছে, আমি কেঁচিয়েদি টেপটো কাটি ল'ম। দুটা বক্স দিয়া আছে ইয়াত, হৈ গ'ল খুলি। দেখিলে আপোনালোকে কি আছে, এইটো আচলতে নন ষ্টিকি কুকৱেৰ হয়। এইখন ঢাকনিখন গ্লাছৰ হয়। ধুনীয়াই ভাল আহিছে। আকৌ এইটো হৈছে কেৰাহী, পিছফালে পিংক কালাৰ আছে, চাই লওক। জোখৰ হয় কেৰাহীটো, ইমান ডাঙৰো নহয় আৰু সৰু নহয়। আৰু এইটো হৈছে ডোচা ফ্ৰাই পেন বুলি কয়। এইটো টাৱাৰ নিচিনাই হয় কিন্তু অলপ চেপা। এইখন হৈছে টাৱা আৰু ইয়াৰ ধৰিব পৰা দুডাল আছে আৰু নট কেইটাও লগতে দিয়া আছে, চাই লওক আপোনালোকে। এতিয়া আমি নট কেইটা স্ক্ৰু ড্ৰাইভাৰৰ সহায়েৰে লগাই ল'ম হেণ্ডেল কেইডালত। আপোনালোকেও লগাই ল'ব স্ক্ৰু ড্ৰাইভাৰৰ সহায়েৰে টাইট কৰি। এতিয়া মই ভালকৈ লগোৱা নাই, আপোনালোকক দেখাবৰ কাৰণে মাত্ৰ প্ৰচেছটোহে দেখাই দিছোঁ। মই পিছত অলপ ভালকৈ লগাম। হৈ গ'ল এইটো এনেকৈ লগাই। তাৰপিছত আকৌ ফ্ৰাই পেনখনো ঠিক তেনেকেই হেণ্ডেলডাল লগাব, প্ৰথম টাৱাখন লগোৱাৰ নিচিনাই। হৈ গ'ল। দেখিলে আপোনালোকে গোটেইখিনি বস্তু ভালে আহিছে, একো বেয়া অহা নাই এতিয়ালৈকে। ইউজ কৰি চাম, আশা কৰোঁ ইউজ কৰি ভালেই লাগিব। অ'কে গাইজ, ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে দেখিলে চাগে বস্তুখিনি মই ভালে পাইছোঁ আৰু ভালে আহিছে, কিন্তু ইউজ কৰি চোৱাৰ পিছত মই ভালকৈ গম পাম বস্তুখিনি কিমান ভাল। তেনেহ'লে আপোনালোকেও জনাব, আপোনালোকেও যদি কেতিয়াবা ফ্লিপকাৰ্টৰ পৰা এনেকুৱা বস্তু অৰ্ডাৰ দিছে আৰু বস্তুখিনি ভাল আহিছে নে বেয়া আহিছে সেইটো মোক জনাবলৈ নাপাহৰিব। একচুৱেলি মই বস্তুটো পূজাৰ সময়তে অৰ্ডাৰ দিছিলোঁ, পূজাৰ যেতিয়া অফাৰ চলি আছিলে তেতিয়া অৰ্ডাৰ দিছিলোঁ, কিন্তু আনবক্সিং কৰিবলৈ মই টাইম পোৱা নাছিলোঁ। আজি আনবক্সিং কৰিছোঁ, ভালে আহিছে বস্তুখিনি, মোৰ ভালেই লাগিছে। ঠিক আছে, তেনেহ'লে মোৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ।
আপোনালোকক আকৌ এবাৰ মনত পেলাই দিছোঁ, যদি আপোনালোকে এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো টিপি দিব। বাই বাই।